খানা হব আজি আমি মানে আর যাম না আমি আর রিক্সাখান আর ভাই বিজালাম আমি বিজাল আমি খানা এটা হব এই পিঁয়াজ কুটি দিছোঁ মই চাই লওক আপোনালোক ভিডিঅ'টো আৰম্ভ কৰক। গাইজ আজি আমাৰ কলেজত এটা খানা হ'ব আৰু ইয়াৰ কিছুমান মনোৰম দৃশ্য আপোনালোকক ছাৰৰ চেনেলৰ মাজেৰে দেখুৱাবলৈ খুজিছোঁ। এয়া আমাৰ প্ৰিয়ানুজ, চাওক আপোনালোকে ধুনীয়াকৈ পিঁয়াজ কুটি আছে। এইটো গফুৰ, খুব কষ্ট কৰা চলি, সি পুৱাৰ পৰা কষ্ট কৰিছে আদাৰ পৰা। এইটো চাকিল, ইটো আৰু কালিৰ পৰা কাটি আছে। গতিকে এই তিনিটা চাই লওক আমাৰ মেইন মানুহ খানাৰ। এইটো আমাৰ মেইন একদম পুৱাৰ পৰা কৰিছে। গফুৰ একবাৰ হাই কৈ দিয়ক। চ' আমাৰ বজাৰ ক'ব গ'লে বেলেগ নাই। এইটো আমাৰ চাউল, এইটো গেছ, এইটো চিলিণ্ডাৰ, এইটো 5 কিলো চাউল আছে। ইয়াত আমাৰ খাৰা মছলা আছে, ইয়াত পিঁয়াজ আছে, এইটো আমাৰ পিঁয়াজ আছে, পিঁয়াজ আৰু এইটো আমাৰ বাদামী আলু, এইবোৰ মছলা, এইবোৰ আলু, এইবোৰ পিঁয়াজ কুটি আছে। এইটো এটা আৰু এইটো হৈছে আমাৰ আমেৰিকান চিকেন। এইটো আমেৰিকান চিকেন চাই লওক। এইটো আমেৰিকাৰ পৰা এইটো বহুত কষ্টলি হয় বস্তুটো আৰু ইয়াত এতিয়ালৈকে নাই, এইটো খালী হয়। আৰু ইয়াত আমাৰ অলপ আছে, এইটো এইবোৰ চালাডৰ কাৰণে আনিছোঁ। এইটো বিলাহী হয় আৰু ইয়াত এইটো মিঠা তেল, এইবোৰ ডিছ, এইবোৰ তিয়হ। এই তিয়হবোৰ আমি পুৰা খাম, এই গৰমত তিয়হ খাই দিম পুৰা। চ' এতিয়ালোকৰ আপোনালোকৰ মতামতলৈ আহিলোঁ। এতিয়া কোৱা তুমি, তোমাৰ মতে খানাটো কেনে হ'ব? তো তোমাৰ মতামত কওক। আমি থাকে খানা বুম ছাৰ আপুনি কি ক'ব ছাৰ? এইটো তো আমাৰ ছাৰে লিষ্ট লৈছে, যেতিয়া খানা নিশ্চয় ভাল হ'ব। এতিয়া আমাৰ ৰন্ধা বঢ়াৰ কাম হৈ গ'ল। এয়া আমাৰ জুলজিৰ মেমহঁতে পিঁয়াজ কুটি আছে, চাই ল'ব পাৰে। এয়া আমাৰ জেৰিফা পায়েল, এইটো আমাৰ ছটা বছ, এইটো আমাৰ কুক মেম, যাক জাৰ্মানৰ পৰা হায়াৰ কৰি অনা হৈছে ৰান্ধিবলৈ। এয়া কৰি আছে মেমে, এইবোৰ ভাজি আছে। এইটো চাই থাকক আপোনালোকে। এইটো আলু হয়, বাদামী আলু ভাজি আছে। গাইজ আৰু এতিয়া চাওক, আমাৰ যিটো বাদামী আলু আছে সেইটো প্ৰায় হৈ গ'ল। এতিয়া ইয়াক চাওক, ভালকৈ হোৱাই নাই এতিয়াও, কিন্তু ইয়াক খাই আছে। বাছ এইটো আমাৰ ছাৰ, আপুনি ছাৰ অলপ কৈ দিয়ক। হাই গাইজ, আজি আচলতে আমি ছেকেণ্ড ইয়াৰৰ ল'ৰাকেইজন বিৰাট মানে বৰ মৰম লগা আছিল। আচলতে ইহঁত গুচি গ'লতো, মানে গুচি গ'লে যাবই আৰু এমাহমান আছে, তো বেয়া লাগিব। আৰু সেইকাৰণে আমি খানা এটা মানে পাতিছোঁ কলেজতে। এতিয়া এইটো হৈছে আমাৰ গফুৰ, আমাৰ কলেজত ইয়াক জুবিন গাৰ্গ বুলি জনা যায়। জুবিন গাৰ্গৰ ফ্ৰেণ্ড কাৰণে তেওঁ এটা জুবিন গাৰ্গৰ গান গুণগুণাই দিব। রাতের বুকুত দেখা পালো ধুনীয়া ধুনীয়া। তোমার ছবি ওরা দিলা গোপনে আহি ইয়ার ধুনীয়া আছে, বহুত ধুনীয়া। আৰু পিছত অলপ পিছত এটা ভালকৈ হৈ যাব। গফুৰ মানে হিৰো আৰু আমাৰ কলেজত ন, গফুৰ হিৰো। ইহঁত বিৰাট মৰম লগা ল'ৰা হয় আৰু ইহঁতক বহুত মিছ কৰিব গৈ আছিলে। আব্দুল্লাহ, এইটো গফুৰ, মানে কি ক'ম, গফুৰ অলপ চাপৰ হ'ব নেকি? চাওঁ উঠছোনে বাবা, গফুৰ অলপ চাপৰ হয়, মোকো ওখ আছে। কিন্তু আজি আমাৰ বঢ়িয়া এটা খানা চলিব। ইয়াৰে পিছত এইবিলাক মেমৰি কেপচাৰ হৈ ৰ'ব এবাৰ। তো ইহঁতক মই যথেষ্ট ভাল পাওঁ, গফুৰ আৰু আব্দুল্লাহ। আৰু কথাটো ইহঁতৰ সদায় উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। আৰু আজি ব্লগটো পুৰা মজাদাৰ হ'ব। ধুনীয়া কথা, ধুনীয়া একদম। গফুৰে কিবা ক'ব পাৰে, গফুৰে বিৰাট মানে সাংঘাতিক মানুহ গফুৰ। গফুৰ কিবা এটা কৈ দিয়ক, আপুনি তুমি নাই বহুত কৈ থাকে। রাজা সুজন তাকে ভাল সেইটোৱে কথা, আমাৰ ৰাজা ছাৰে য'ত দায়িত্ব লয় খানাত, একদম আমাৰ বম হৈ যায় খানা। আমাৰ আজি বঢ়িয়া খানা হৈ আছে। আমি এতিয়া বৰ্তমান ইয়াতে আছে একদম বিলাহী, পিঁয়াজ চব ৰেডি। প্ৰীতি একদম ৰান্ধনি আছে। প্ৰীতি কি ক'বা? কি বনাবা? চিফ গেষ্ট। আচ্ছা 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 আচ্ছা। চিকেনৰ ৰেচিপিটো একদম বঢ়িয়াকে বুজাই দি যাই থাকিব আৰু একদম সাংঘাতিক হ'ব আজি। এইপিনে কোন বহি আছে? কাটাপ্পা বহি আছে যেন লাগি আছে। হা, গফুৰৰ জুচটো দেখাই দিব এবাৰ। আৰু সাংঘাতিক খানা আৰম্ভ হৈছে। আৰু খানা আমাৰ আৰম্ভ হোৱাৰ আগতে আৰু এবাৰ গফুৰৰ জুচটো চাম। গফুৰ চাউল
আমি দিলো পিঁয়াজ আৰু জ্বালা এতিয়া ডিপ ফ্ৰাই কৰি দিম তাৰে আগত আমি আলুটো ভাজি ল'লো অঁ আৰু কি কৰিব মেম আলুটো বঢ়িয়া এতিয়া আমি পিঁয়াজটো ডিপ ফ্ৰাই কৰি ইয়াত মাংসটো দি দিম তাৰপিছত আদা নহৰু পেষ্ট দি দিম মই এতিয়া দিয়া নাই বাৰু আমি নেক্সট পিঁয়াজ আৰু পিঁয়াজ ডিপ ফ্ৰাই কৰি লৈ ইয়াত বিলাহী দি দিম আচ্ছা 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 বঢ়িয়া হয় গলি যোৱাৰ পাছত আমি ইয়াত মাংসটো দি দিম দি মছলা চছলা দি ভাজিম বঢ়িয়া একদম মানে হেভি খানা হ'ব আৰু আজি ন হেভি আজি একদম খাম খাম কিন্তু প্ৰীতিৰ বঢ়িয়া এক্সপিৰিয়েঞ্চ আছে চাওক কি মজা একদম হট খানা বনাইছে একেবাৰে ফ্ৰাই কৰি আছো পুৰা একেবাৰে মানুহৰ মানে একেবাৰে একদম মানে কি বুলি কয় লোভ লাগি যাব বঢ়িয়া থাকিলে এতিয়া মাংস ঢালিব হয় নাই আহা এই পংকজ আহি আছে পংকজ পংকজক অকমান হেল্প কৰি দে হাতখন ধোৱা আছেনে তোমাৰ এইটো কিহৰ মাংস এইটো ব্ৰইলাৰৰ মাংস হ'ব মোৰ কাৰণে আব্দুলে কিবা এটা আনি আছে কি বস্তু এইটো কৰা তুমি কৰা এনেকে ধৰিবা ধৰি থাকা পংকজ খানা কেনে হ'ব আজি খানা ভালে হ'ব লাগে বংগলে নাখায় নহয় মই নিৰামিষে পাৰিলে এইটো মেইন মানুহ মাংস মই নাখাওঁ বঢ়িয়া পংকজে ধৰি আছে কিন্তু পংকজে মাংস চাংস নাখায় লোভ লাগি যাব নাখাওঁ মোৰ লোভ নাই মই মাংস নাখাওঁ জলহে খাম খালি পংকজে এটা কথা কৈছে মাংস নাখায় কিন্তু জলে খাব কিহেৰি আমতে মই দালি চালি নাই এইটো ঠিকেই কৈছে একো নাই এই গাইজ চাওক প্ৰীতিক চাওক যে প্ৰীতি মেইন মানুহ একেবাৰে চাওক ত' হেভি খানা বনাই আছে একদম সাংঘাতিক মানুহ আপোনালোকৰ লোভ লাগি যাব ইয়াতে আমি মোটামুটি 10 কিলোমান মাংস আনিছো আব্দুল্লা ক'ৰ পৰা আনিছে এইটো এইটো আমেৰিকাৰ পৰা আছে এইটো সাধাৰণ নহয় আৰু এই আমাৰ বাইদেউ জাৰ্মানৰ পৰা আনি আছে এনেকা মাংস মানে আৰু ক'তো নাপায় কেৱল আপোনালোকে বনোৱা পালে প্ৰীতিক যাওঁ আপোনালোকে বিয়া চিয়া থলে প্ৰীতিক মাতি দিব দেই প্লিজ কণ্টেক্ট হাৰ এতিয়া পুৰা মছলা দি আছে সাংঘাতিক ৰেচিপি হ'ব এইটো আমাৰ পংকজ কি ক'বা মই আজি ক'ব লগা নাই কাৰণ মই নিৰামিষ আমাৰ আটাইতকৈ মাংস বেছি খোৱা মানে চাকিল এই দেখাতে গম পাই একদম মাংস খাই বুলি কি কোৱা চাকিল ঠিক কালাৰ হৈছে মাংসৰ একদম প্ৰীতি হয় নেকি একদম বঢ়িয়া কালাৰ একেবাৰে আৰু কালাৰ আহিবই মানে আচ্ছা 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 বঢ়িয়া ত' এয়া চাওক আমাৰ ছাৰক চাব লাগে ছাৰে ধুনীয়াকৈ চাকি আছে কেনেকুৱা ছাৰ ছাৰ এইখন এতিয়া কালাৰ আহিছে আঞ্জাখন কিন্তু ভালদৰে হোৱাই নাছিলে ছাৰে এনেকৈ খাবলৈ ধৰিছে ছাৰে ৰ'ব পৰা দেখা নাই কি ক'ম আৰু একদম খানা ক'ব মানে মই খাই আছো থাকিলে এইফালে গৰু বান্ধি খাই আছে এই চাইলাক চাগে ডাঙৰিছে বাইদেউ জেনেৰেলি একো নকয় বাইদেউ একদম ঠাণ্ডা মুণ্ডা হৈ থাকে আজি বাইদেউক পালো একদম ভাগ্য কৰি বাইদেউ কি ক'ব কওক বঢ়িয়া বেছি বেছিকে চবকে দিবা মজা মাংস বেছি নিদিবা মোক আলু দিলে মাংস বেছি নিদিবা বঢ়িয়া এই ভৱেশ বেছিকে লৈ লওক আব্দুল্লাই হয় গৰম নালাগে আৰু বাইদেউহঁতক দিয়া মজা ট্ৰেডিশ্যনেল খানা খাবৰ মন আছিল আৰু বঢ়িয়া বঢ়িয়া খাচী মাংস খাবৰ মন আছিলে চাওক এয়া আমাৰ ছাৰে কলপাতত খাইছে ট্ৰেডিশ্যনেল টাইপত ফুড চ' ছাৰ কেনেকুৱা লাগিছে মজা একদম কি ক'ম ট্ৰেডিশ্যনেল খানা এটা খোৱাৰ বহুত দিনৰ পৰা ইচ্ছা আছিল ত' ফাইনেলি হৈ গ'ল একদম এই হাৱেদা গাঁৱত বহি আছে এইটো আমাৰ মডাৰ্ণ ছাৰ ফিজিক্সৰ আমাৰ ছাৰে খোৱা নাই এই কাৰণে খোৱা নাই এই পাৰ্টিটো আমাৰ ছাৰে দিছে ত' ছাৰ আপুনি কওক এনেকৈ তলমাই থাকিবনে বিৰাট হওক ছাৰ
ছাৰ আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰতো কওক তো এয়া আমাৰ মেম ভাতকেইটা খাইছে তো মেম কৈ দিয়ক আপোনাৰ কেনেকুৱা লাগিছে মেম আপুনি কৈ দিয়ক কেনেকুৱা লাগিছে একো নাই মেম হৈ যাব বাৰু এয়া আমাৰ ছাৰহঁতে খাই আছে আৰু এইফালে আমাৰ বিতৰণ কৰিছে এয়া গফুৰ ই মাংস খাই আহি আছে এইটো অমিত এইটো আমাৰ কলেজৰ টপাৰ হয় প্ৰিয়ানুজ ডেকা এওঁ টপাৰে কাম চাম নকৰে সেইকাৰণে এনেদৰে বহি থাকে এইটো পংকজ যিসকলে জ্ঞান দি ফুৰে পংকজ তো এয়া আহিল মজা একদম বেলেগ খানা একদম আমাৰ হাবেলাক বহুত ধন্যবাদ জনাব লাগে ছাৰক আমি ধন্যবাদ জনাইছোঁ ছাৰ আপুনি কিবা এটা কৈ দিয়ক কিন্তু আমাৰ নিমিলে আমাৰ সকলোৱে ভাত খাবলৈ ধৰিছে এইটো অমিত আমাৰ সকলোতকৈ বেছি খাব পৰা দুলি এয়া দুলিত ভৰাই আছে এইটো আমাৰ প্ৰিফায়াৰ লাভাৰ এয়া ছোৱালীবোৰৰ খাৱাটো চাওক এই কেমেৰা আহিলে কেনেকৈ খায় তেতিয়াৰ পৰা ঘৰা কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল কেমেৰা আহিলে কেনেকৈ গ'ল আৰু ইয়াত আন্ধাৰ হৈ গ'লে কথা নাই আমাৰ লেব আছে জ্বলি যাব এইটো কাটা পাবচ তো ছাৰ কেনেকুৱা সাংঘাতিক খানা একদম মানে কি ক'ম আৰু আমাৰ টপাৰ চাহাবি কি ক'বা টপাৰ ঐ টপাৰ দা কি ক'বা টপাৰ কি ক'বা মই আকৌ নখা খানা বোলে বহুত ভাল হৈছে এদিনতে দি পুৰা খাবাতে আজি क्या बताओ पूरा खाना खाने के बाद हम लोग ऐसे स्टाफ में बैठ रहा था और जोर जोर से हंसने लगा क्योंकि थोड़ा बहुत मजाक कर रहा था बस इतना अच्छा लगा आज बहुत बढ़िया खाना खाया एक ट्रेडिशनल खाना खाया कॉलेज पर बस मैं जैसे बोलता हूँ आप लोग भी खुश रहिए हम भी खुश रहूँगा और मेरा अगला वीडियो आ रहा है जल्द ही